নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক এটা বিশেষ ভিডিঅ' দেখুৱাম। আপোনালোকে চাই নিশ্চয় ভাল পাব। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। এই যে দেখাই আছোঁ এই গাছকেইডাল আপোনালোকে বহুতে চাগে চিনি পায়। এই গাছডাল হ'ল কোকো গছ। মানে ইয়াৰ পৰা ফলবিলাকৰ পৰা চকলেট বনোৱা হয়, বা যিসকলে গম পায় কেক বনোৱাত কোকো পাউডাৰ বা চকলেট বনোৱাত এয়া কোকো ফল। চাওক ফলবিলাক। এই এডাল গছত বহুত মিনিমাম 40-50 কিলোগ্ৰাম ওজনৰ হয়। মানে এটা ফলত নহয়, সকলোবিলাক মিলাই মানে গোটেই বছৰৰে ফলবিলাক লাগি থাকে। চাওক ফলবিলাক। মোৰ ঘৰত দুডাল গছ আছে আৰু মই পুলিও বনাইছোঁ। কোনোবাক যদি পুলি লাগে মোৰ লগত যোগাযোগ কৰিব পাৰিব। এই ফলবিলাক কোনোবা চাব ইচ্ছা থাকিলে মোৰ ঘৰত আহিব পাৰে আৰু মোৰ ভিডিঅ'ৰ যোগে চাওক। এনেকুৱা চাওক ফলবিলাক কিমান ডাঙৰ ডাঙৰ হৈছে। এনে চকুৰে দেখিলে মানে অৰিজিনেলি দেখিলে ভাল পাব ডাঙৰ ডাঙৰ ফলবিলাক দেখি। আৰু কোনোবাৰ ইচ্ছা থাকিলে আহিলে হ'ল মোৰ ঘৰত চাবৰ কাৰণে। এয়া মই বৰ্তমান দুপাত গছে, ডাঙৰ গছ দুপাত আছে। এনে পুলি গছ বহুত আছে, 200ৰ ওপৰত আছে। কোনোবাক যদি পুলি লাগে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু জনাম কেনেকৈ ৰুব লাগে বা কিমান সময়ত লাগে ফল। এয়া পুলিবিলাক চাওক ইমান সুন্দৰ হৈ আছে। এই পুলিবিলাক চাওক কোকো। ঠিক আছে, কোনোবাক যদি পুলি লাগে মোৰ লগত যোগাযোগ কৰিব। চাওক একদম পাৰফেক্ট পুলি হৈছে আৰু। ঠিক আছে, ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। থেংক ইউ।